নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি এটা আৰু নতুন ভিডিঅ' লৈ আপোনালোকৰ মাজত আহিছোঁ। আজি এজন এনেকুৱা মানুহক চিনাকি কৰি দিম আপোনালোকৰ মাজত, যে অসম তথা ভাৰতবৰ্ষৰ গানেৰে খলকনি তুলিছে। আজি দেখাই আছোঁ, আপোনালোকে শেষলৈ ভিডিঅ'টো চাই যাওক। তো এয়া আমাৰ মাজত কুমাৰ ভৱেশ দা। তো এখেতক চিনিয়ে পাইছে চাগে আপোনালোকে। তো ইমূৰৰ পৰা সিমূৰ খলকনি তোলা এজন বিখ্যাত ছিংগাৰ কুমাৰ ভৱেশ ডাঙৰীয়া দেৱ। আপোনাৰ খবৰ ভাল ভৱেশ দা? আছোঁ, চলি আছোঁ। তো বিহুৰ প্ৰগ্ৰেম ভালেই চলি আছে? চলি আছে। তো বিহু প্ৰগ্ৰেম সদায়ে চলি আছে আপোনাৰ? চলি আছে, কণ্টিনিউ চলি আছে। আপোনাক আমি অলপ মৰম যাচিব খুজিছোঁ। আইচিৰ ফালৰ পৰা এটা সম্বৰ্ধনা অনুষ্ঠান ভৱেশ দালৈ। থেংক ইউ। তো ভৱেশ দাৰ ফাৰ্ষ্ট এলবাম কোনটো আছিলে? ফাৰ্ষ্ট এলবাম আছিলে পৰি এলবাম আছিলে, পৰি কেছেটটো। পৰি এলবাম আছিলে আপোনাৰ। তো আপুনি কিমান চনত এই সংগীতৰ জগতত আহিছিলে? মই এই 96ৰ পৰা মানে অডিঅ' ইণ্ডাষ্ট্ৰীত কাম কৰিছোঁ। আৰু তাৰ আগতে লাইভ শ্ব'বিলাক কৰিছিলোঁ। আপুনি ভাবিছিলে নেকি যে এজন মই ইমান ডাঙৰ ছিংগাৰ হৈ উলিয়াম আৰু ৰাইজৰ এনেকৈ মন জয় কৰিম আৰু ভাবিছিলে নেকি? নাই, তেতিয়া প্ৰথম অৱস্থাত ভবা নাছিলোঁ, কিন্তু এতিয়া লাহে লাহে ৰাইজে আদৰি লৈছে, ভাল লাগিছে এইটোৱে। আপোনাৰ সৰুৰ পৰাই ছিংগাৰ হোৱাৰ এটা কল্পনা আছিল নেকি? আছিলে, কল্পনা আছিলে। আপুনি সৰুৰ পৰা মিউজিচিয়ানৰ বস্তু আপোনাক কোনোবাই কিনি দিছে, ঘৰৰ ফেমিলিয়ে, নে আপুনি নিজেই কিনিছে? ঘৰৰ পৰা অলপ হেল্প কৰিছে। ঘৰৰ পৰা অলপ যিখিনি দৰকাৰ আছিলে সেইখিনি আনি দিছিলে মোক। চাউণ্ড ছিষ্টেম, বক্স হওক, কিবা মাইক্ৰফোন, এইবিলাক ঘৰৰ মানুহে আনি দিছিলে। আৰু আপোনাৰ ফেমিলি মেম্বাৰ কোনোবাৰ ছাপোৰ্ট আছিল নেকি এই আপোনাৰ এই সফলতাৰ মাজত? আছিলে, ঘৰৰ মানুহৰ ছাপোৰ্ট আছিলে, সেইকাৰণে ইমানখিনি পাইছোঁ এতিয়া। তো আপুনি ফাৰ্ষ্ট কিবা ডাইৰেক্ট ছিংগাৰৰ হেৰিকৈ আহিছেনে, না ফাৰ্ষ্ট কিবা কাম কৰিছিলে আপুনি? নাই, মইতো কামটো বিভিন্ন ধৰণৰ কৰিছিলোঁ, কিন্তু এতিয়া সেইবিলাকতো মানে প্লেনিং নাছিল আৰু এনেই কিবা কৰিব লাগে কৰিছিলোঁ, কিন্তু মেইনটো গানতে আছিলে, সেইকাৰণে গানতে লাগি আছোঁ এতিয়া। আপোনাৰ এটা গান দেহাজান এলবামটো আপোনাৰ বহুত হিট হৈছিলে। তো এতিয়ালৈকে মানে তেতিয়াৰ পৰা এতিয়ালৈকে মানে কেছেট বাজিয়ে আছে তো বিয়াতো বাজে, তো সভাতো বাজে। তো আপুনি ইমান জনপ্ৰিয়তা লাভ কৰিছে এইখন কেছেটৰ, এবাৰ এফাকি গাই দিব নেকি? কোনটো গান? নাযাবা নাযাবা গানটো। কিমান গাম আৰু এই গানটো? এইটো গানক মানে সকলোৱে চাব বিচাৰে আৰু তাৰ কাৰণে কৈছোঁ। নাযাবা নাযাবা শুন মোকে এৰি থৈ, আহাচোন কাষলে মোৰ নাচো এপাক গৈ, ঢোল বজাব ঢুলিয়াই তাক দিনাদিন কৈ, জানই নাযাবা মোকে এৰি থৈ। সুন্দৰ। আৰু আপোনাৰ এটা মানে আপোনাৰ যেতিয়া ষ্টেজত প্ৰগ্ৰেম হৈ থাকে, তাতে গোটেই যিমানখিনি মানুহ থাকে কিবা এটা এণ্টাৰটেইনমেণ্ট মানে লয়, মানে মানুহখিনি আপুনি পূৰা মানে একদম লগত লৈ লয়, মানে যাব নোৱাৰা কৰি দিয়ে। এইটো কিহৰ কাৰণে মানে এইটো বুজি নাপাওঁ। এইটো কি, মোৰ গানখিনি মানুহে অলপ ভাল পায় প্ৰগ্ৰেমত শুনি, বা মোৰ গানখিনি অলপ পাঞ্চি হয়, ৰিডিমিক হয়, আৰু মানুহে নাচি ভাল পায়, বা তেনেকুৱা ধৰণৰ কিছুমান বিভিন্ন ধৰণৰ গীত আছে মোৰ, গতিকে মানুহে ৰৈ থাকে শুনিবৰ কাৰণে, সেইটোৱে আৰু। আৰু আপুনি গীত লিখিছে, আপুনি এটা গীত লিখিছিলে কলকাতা নখৰেৱালী গীতটো আপুনি লিখিছিল নেকি? আপুনি লিখিছিলে? লিখিছিলোঁ। তো এইটো বিহাৰত বহুত হিট হৈছিল, শুনিছিলোঁ, মই চাইছিলোঁ বহুত। তো এইটো বিহাৰত বহুত হিট হৈছিলে এইটো চং। হৈছিলে, আৰু বহুকেইটা এলবামেই হৈছে তাত। এনেকুৱা গান শুনিছোঁ, মানে এনেকুৱা ভাল লাগে, হামিংটো মানে বহুত ভাল লাগে। আৰু মই সৰুৰ পৰা আপোনাৰ গীত শুনি আহিছোঁ। মই যেতিয়াৰ পৰা গানৰ মানে সেইটো বুজিছোঁ, তেতিয়াৰ পৰাই মই আপোনাৰ গীত বহুত ভাল, মই বুলিয়ে নহয়, সকলো অসমখনে আপোনাৰ গীত ভাল পায়, অসম নহয় বাহিৰেও আপোনাৰ গীত বহুত ভাল পায়। তো এটা এই ধিনি কি ধিনতাং ঢোলৰ মাত, এইটো গান মানে এটা মাজত অলপ হামিং আছে, এইটো মানে এনেকুৱা ভাল লাগে, তো ভাল লাগে, বহুত ভাল লাগে। এনেকুৱা দেহাজনৰ আছিলে, এবাৰ অলপ গাই দিব নেকি? এইটো বহুত ভাল লাগে। আৰু ধিনিকি ধিনতাং গানটো, ধিনি কি ধিনতাং ঢোলৰ মাত তুমি জানো শুনা নাই? তুমি গোৱাচোন অকণমান, মই শুনো। ঠিক আছে, মোৰ কিবা ভুল হ'লে অলপ কৈ দিব হা। ধিনি কি ধিনতাং ঢোলৰ মাত তুমি জানো শুনা নাই, কিহিতি পেপাৰ মাত তুমি জানো বুজা নাই, বিহু বিহু যেন লগা নাই। এইটো ঢোলৰ মাত আহি চাগে ন? নাচিবলে তোৰ মন যোৱা নাই, ঢোলৰ মাত আহি চাগে। মন আজি মোৰ উতলা হয়। এইটোৱে ভাল লাগে, মোৰ বহুত ভাল লাগে এইটো গান।
আৰু ইয়াৰে মাজত এটা মানে হামিং আছে, সেইটো মানে খুব প্ৰিয় মোৰ। আৰু হে সেইটো হামিংটো ভাল লাগে। সুৰটো আপুনিয়ে কৰিছিল নেকি? এইটো হামিংটো আপুনিয়ে দিছিল নে? গোটেইখিনি গান যিমানখিনি এতিয়ালৈ গান গোৱা হৈছে গোটেই টিউনখিনি মই কৰা হয়, দুই এটাহে বেলেগৰ আছে। আৰু আপোনাৰ জুবিন গাৰ্গৰ লগতো কামৰূপীয়া ছোৱালী গীতটো বহুত হিট হৈছিল, তো এতিয়াও বাজি আছে, তো এতিয়াও বিয়াত বাজে আৰু সেইটো গান ভাল লাগে আৰু বহুত। মানে প্ৰগ্ৰেমতো এইটো গান গাওঁৱে, কামৰূপীয়া ছোৱালী গানটো ৰিকুৱেষ্ট কৰে বহুতে, সেইটো গাওঁ। আৰু তাৰ মাজতো আপোনাৰ ষ্টেজত এটা গান আৰু মানে আপুনি খুবেই গায় এইটো গান, আৰু নাৰাটন গীতটো মানে এনেকুৱা হিট হৈছে, মানে ভাল লাগে আৰু আপোনাৰ গোটেই গানখিনিয়ে মানে বহুত ভাল লাগে মোৰ, আৰু মই বহুত ইনস্পায়াৰ আৰু আপোনাৰ গানৰ ওপৰত। এইটো নাৰাটাংটো তোমাৰ এইটো পাতিৰ আভাস চং হয়, খুব ভাল লাগে। এইপিনে বকো গোৱালপাৰা বঙাইগাঁও সেইপিনে প্ৰগ্ৰাম কৰিব গ'লে এই গানটো গাবই লাগে, সেইটোৱে আৰু আপোনাৰ ষ্টেজৰ যিবোৰ ড্ৰেছ পিন্ধে আপুনি, সেইবিলাক আপোনাক চিলেক্ট কৰি কোনোবাই দিয়ে নে আপুনি নিজে চিলেক্ট কৰে? আছে, ডিজাইনাৰ আছে। মই কোনদিনা কোনখন ফাংচনত কি পিন্ধিব লাগিব সিহঁতে কয় আৰু সিহঁতৰ মতে পিন্ধিব। তো আপুনি প্ৰায়ভাগ ইয়াতে থাকে নে আপুনি গুৱাহাটীতো থাকে? মেইনলিটো গুৱাহাটীত থাকোঁ, কিন্তু এতিয়া মই লকডাউনৰ পৰা মিৰ্জাত অকণমান কিবা কাম চলি আছে, সেইকাৰণে থাকিব লগা হৈছে। পিছত যাম গুৱাহাটীলৈ। আপোনাৰ ঘৰৰ সকলোৰে খবৰ ভাল? ভালে বা আছে, মাইনা বাহঁত ভালে আছে? তো এতিয়ালৈকে আপোনাৰ এলবাম কিমান মান এনে হ'ল? নাই, এইটো ক'ব নোৱাৰিম, কাৰণ মই 96ৰ পৰাই এলবামত গাই আছোঁ, কাৰণ এতিয়াহে বন্ধ হ'ল এলবাম। গতিকে এইটো হিচাপ কৰা নাই। বহুখিনি এলবামেই ওলাইছে মোৰ, আৰু এইটো অসমৰ ৰাইজে জানে, কিন্তু হিচাপ কৰা নাই মই এতিয়ালৈ। আৰু আপোনাৰ এটা কৰোণা ভাইৰাছৰ চংটো ইমান যে হিট হ'ব বুলি ভাবিছিলে, আপুনি ভাবিছিলে নেকি ইমান যে মানুহে আঁকোৱালি ল'ব? প্ৰথম অৱস্থাত ভবা নাছিলোঁ, কিন্তু গানটো সময়ৰ লগত মিলি গ'ল, সেইকাৰণে চাগে মানুহে আদৰি ল'লে, সেইটোৱে আৰু আপোনাৰ যিটো পিটি মাৰো নে ডুব, সেইটো গানো আপোনাক এনেকৈ আঁকোৱালি লৈছে মানে মানুহে, মানে আৰু ভাবিব নোৱাৰি আৰু মানে সকলোৰে মুখত, সৰু সৰু ল'ৰা, সৰু কি ডাঙৰ কি, মানে সকলোৰে মুখত পিটি মাৰো নে ডুব। এবাৰ গাই দিব নেকি অলপমান? তো ভাল লাগিব আৰু। এই গোটেই অসমতো বানপানী, অফিচ কাছাৰীত যাব নোৱাৰি, আমাৰ বাৰীতো বানপানী, অ পিটি মাৰো নিয়া ডুব, মাৰা জিন নামৰা নকিয়া। মানে আপোনাৰ এটা মানে ভইচৰ মানে এটা বেলেগ মানে এটা হেৰি আছে। আৰু তো দাদাৰ ষ্টুডিঅ'টো গুৱাহাটীতো আছে, তো ইয়াতে বেছি কাম কৰে দাদাই, তো আমাৰ মিৰ্জাতে হয়। তো ষ্টুডিঅ'টোত দাদাই খুবেই ইয়াৰ লগত জড়িত হৈ থাকে। তো দাদা ইমান প্ৰগ্ৰেমৰ মাজতো আমাক ইমান টাইম দিছে, তো দাদাক আমি ধন্যবাদ জনাইছোঁ। ধন্যবাদ। তো আশা কৰোঁ আপুনি আৰু আগুৱাই যাওক আৰু ৰাইজৰ মন জয় কৰক। তো বিভিন্ন ধৰণৰ আপুনি কেছেট গান উলিয়াওক, তো সেইটোৱে আশা কৰিছোঁ। ধন্যবাদ। ভিডিঅ' ইমানলৈকে, তো গমে পাইছে আমি কেনেকুৱা কথা ক'লোঁ। তো আপোনালোকে চেনেলটো চাই যাওক, তো ছাবস্ক্ৰাইব কৰি দিয়ক চেনেলটো, আৰু লাইক কমেণ্ট কৰি যাওক, আৰু ভৱেশ দাকো এনেকৈ মৰম দি যাওক। তো ভৱেশ দাই বহুত ভাল ভাল গীত আপোনালোকৰ মাজত দি যাব। ধন্যবাদ।